যিহেতু আমাৰ মাজত আহি উপস্থিত হৈছে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ অনুৰোধ জনাইছোঁ বৈকুণ্ঠ দা আৰু হৃদয় দা সাংস্কৃতিক বিভাগৰ বৈকুণ্ঠ চাংমাই আৰু হৃদয় ফুকন আমাৰ মৰমৰ দুইগৰাকী শিল্পী আমাৰ মৰম শ্ৰদ্ধা সন্মান জনাবৰ কাৰণে বৈকুণ্ঠ চাংমাইক অনুৰোধ জনাইছোঁ কে দাক আমাৰ মৰম যাচিবৰ কাৰণে এয়া জোৰেৰে হাত চাপৰি এটা আৰু কেকেটাৰ লগত সেলফি মাৰিবৰ কাৰণে সকলোৱে চিঞৰি আছে তলৰ পৰা সেই সুবিধাখন পাব আমাৰ মোহন মৰমৰ মোহন আমি তেখেতক আমাৰ মৰম যাচিব বিচাৰিছোঁ হৃদয় ফুকনক অনুৰোধ জনাইছোঁ তেখেতক আমাৰ মৰম সন্মান শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে দুয়োৱে অনুষ্ঠান এতিয়া কৰিব সবকে হহুৱাব কিন্তু তাৰ আগতে সকলোৰে নিশ্চয় এটা প্ৰশ্ন থাকে যে আমি মানুহক দুখ দিব পাৰোঁনে কাৰোবাক গালি দি মনত আঘাত দিব পাৰোঁ কিন্তু হহুৱাটো সহজ কথা নহয় কেকেটা মোহন আৰু বেহাৰবাৰী আউটপোষ্টৰ গোটেই টিমটোৱে কিদৰে হহুৱাব পাৰে কেনেকৈ পাৰে মনৰ মাজতো দুখে ভিৰ নকৰাকৈ নাথাকে অকণমান যদি কৈ দিয়ে ভাল পাওক তাৰপিছত আপোনালোকে আমাক সহায় থাকিব আমি মানুহবোৰ অলপ সাগৰ ফেনা নিচিনা সাগৰ ফেনাটো চিনি পায় ন আমি সৰুতে যে চিলেট মুচোঁ পানী লগাই পানীটো যে টুকি ধৰে আমি সাগৰ ফেনা নিচিনা আমাৰ যিবিলাক দুখ সুখ আছে আমি নিজে লৈ পেলাই আমি গধুৰ হৈ থাকোঁ বাকী তাৰ দ্বাৰা বাকীসকলে হাঁহাটো বিচাৰে সদায় আমাৰো থাকে দুখ সুখ সেইবোৰ কিন্তু বেহাৰবাৰী চবতকৈ ডাঙৰ কথাটো হৈছে আমি চবেই সঁচাকৈ খুব ফূৰ্তি বাজ আমি পাহৰি পেলাই কামটো কৰোঁ আৰু ইয়াৰ মাজত সেই শক্তিটো থাকে আমি যদিও কৰোঁ সেই শক্তিটো থাকে আপোনালোকৰ এই যে আপুনি এনেকৈ আমি চিনাকি দিছে বা ৰাইজে চাকৰি বনাইছে সেই আশীৰ্বাদখিনি আমাৰ কাৰণে এটা মানসিক জোৰ সেই আশীৰ্বাদ সদায় থাকক আৰু বেহাৰবাৰী আউটপোষ্ট অসমীয়া ধাৰাবাহিকৰ ইতিহাসৰ মাইলষ্টন কমেডিৰ ক্ষেত্ৰত বা হাঁহিৰ ৰসভৰাৰ ক্ষেত্ৰত তাৰ কাৰণে এটা হাত চাপৰি হ'বনে আৰু জোৰেৰে ধন্যবাদ এবাৰ মঞ্চ এৰি দিছোঁ কেকেটা আৰু মোহনৰ কাৰণে বহুত মৰম আপোনালোকলৈ ধন্যবাদ জনাইছোঁ মৈত্ৰীলৈও আৰু তোমালৈ ৰঙালী বিহু ওলগ জনালোঁ দিনবোৰ ভালে যাওঁ হেল্ল' এই মণিবোৰ মহিলা সমিতি দেনি বান্ধুত গোট দেনি বাদাম পকৰি দেনি আমাৰতো এতিয়া বন্ধু আশ্চৰ্য বৰপাত্ৰ আহি আছে সকলো ৰেডি নে চাবলৈ গান আজি আমিও ৰেডি গান নেচাই শুনিব আশ্চৰ্যক চাব আশ্চৰ্যটোৰ মাজত কোৱা নাই আশ্চৰ্যক চাব আমি গান শুনিম আৰু এনজয় কৰিম হ'বনে বিহু এটা গাওঁ নেকি એટલે আশ্চৰ্যহঁতে যিমান ধুনীয়াকৈ কাজ দি গায় এতিয়াতে এইটো বিদুৰ গীত ইমান হিট হৈছে বাপৰে গোটেই আৰু অসমৰ বাহিৰত বিৰাট ভাল লাগে আকৌ দেই গানটো বিদুৰ ভাই আমিবোৰ এনেইতো গাওঁ আৰু এনেই মঞ্চত কিন্তু আমি সেই কাজবোৰ দি গাব নাজানো যদিও আকৌ বিহু বুলি মনো যায় যে অকণমান এনেই গাম দেই এইটো ধুনীয়াকৈ গাব ঐ এই ইমান চিঞৰি থাকিলে তহঁতৰ ফালে চাম নে এইফালে চাম তাৰপিছত ঘৰৰ মানুহে দিবহে দেখি আছে নহয় তই সেয়া কৰগে ন ফাংচনত গৈ দিব ঘৰ ঐ অকণমান মিলাই দিবচোন দেই দাদা এইটো আকৌ ৰিভাৰ্ব দিলে দুইটাতে মিলাই দিব চাউণ্ডৰ হেল্ল' হয় ঐ জাহানো এই আমি গালে অলপ খাৰা হয় তথাপি চেষ্টা কৰিম ঐ জানো মানে কি হয় আমি অভিনয়ৰ লগত জড়িত যে আমাক অকণমান এইবোৰ দেখুৱাই দিলে আমি পাৰোঁ যেনে এনেকৈ দুখোজ যাবি গৈ এনেকৈ ঘূৰি দিবি এইবোৰ ৰিহাৰ্চেল কৰি আমি পাৰোঁ এতিয়া যে সুৰটো কিবাকৈ ই বুজাই দিলেহেঁতেন মই কাজকেইটা জেগাই দিব পাৰিলোহেঁতেন আপুনি এবাৰ গাই চাওক ঐ জানো আপোনাৰ মাতটো ধুনীয়া হয়নে কেকে চাওক মাতটো ধুনীয়া খালি কাজটো নাই কাজটো মানে কেনেকৈ দে আহি যাব দে আমাৰ ঐ জানো কচোন ঘপকৈ মানে মাৰি ধৰিছে ঐ জানো কিবা তই মোৰ সুৰটো তই মোক মই আনি দিম মোৰ লয়টো দি সুৰটো দি তই বান্ধি পেলা মই আপোনাক
আজি সুৰে বান্ধি পেলাম চা আৰু তোৰ সুৰটো তই যেনেকৈ ব্যৱহাৰ কৰিবি মই তেনেকৈ কাজ দিম মই যেনেকৈ এইটো চাওক গোটেই ফাংচন আজি এনেকৈ কথা পাতিম আগতে দেখিছিলোঁ প্ৰেছ মেকাৰ শুনিছিলোঁ প্ৰেছ মেকাৰ ভিতৰত লগাই এইবাৰ স্পীকাৰ আগত লগাই লৈছে আপোনাক চাওঁ এয়া কি এডাল লয়ৰ সূতা আছা এই সূতা দি মই যে আপোনাক বান্ধি পেলাম বা এনেকৈও মানুহ গায়ক হ'ব পাৰেনে মানে মই যেনেকৈ টানিম তাৰ লগে লগে কাজটো আপোনাৰ আহি যাব এটা চেষ্টা কৰ দেই আমনি নাপাব এতিয়া গাওক ঐ জানো কিবা গাই দিওঁ নে ঐ জানো পাইছোনে না ঐ হাঁহে হৈ চৰিম তোমাৰ পুৰি ঐ পাৰ গৈ চাবৰ ঐ ঘামে হৈ ঘামত তোমাৰ পুৰি ঐ মাখি হৈ সকলো সহযোগ কৰিব এটি দেখিলে আজি অত বছৰ হ'ল অনুষ্ঠানত মই মোহনক লৈ ফুৰোঁ ইয়ে ঢোল বজাই সহায় কৰি দিব জানে বেলেগক নিনিও নহয় কেনেকুৱা গান কাজটো ঠিকে শিকালোনে ধুন ঠিকে আছে সেইকাৰণে কেইকেইটাই মোক লগত লৈ ফুৰে হয়নে কিন্তু আজি ইয়াত আমি প্ৰথমবাৰ আহিছোঁ কিন্তু আপোনালোকৰ জানো আপোনালোকে ডাইৰেক্ট নাচালেও মোবাইলত হ'লেও আপোনালোকে চাই কে মোহনৰ অনুষ্ঠান হয়নে নহয় মোবাইলত হ'লেও চাই কিন্তু আপোনালোকৰতো মন যায় কোনোবা বছৰ কেইকেইটাৰ লগত মোহন নহয় মণিবক চাবলৈ মন নাযায় আপোনালোকৰ যায়নে মণিবক চাবলৈ মন যায়নে আপোনালোকৰ মানে মোক মন নাযায় না সেইটো মৰমৰ কাৰণে মন যায় গম পায় কিন্তু কে চাই যে মোহনক লৈ ঘূৰি ফুৰে মণিবক লগত লৈ কিয় ঘূৰি নুফুৰে ৰহস্য আছে 2017 মানত মোহনক বেঙেনা দি পেলাই মণিবক লৈ গৈছিল নহয় সেই বছৰ মোহনে বেঙেনা খাওঁতে গৈছে আৰু একদম আমাৰ নগাঁৱৰ অনুষ্ঠান এটা নগাঁৱৰ বিহু পেণ্ডেলৰ লোকেল পেণ্ডেলৰ কেইকেইটাক মাতিলে মণিবক মাতিলে দুইজন গৈছে আৰু আমাৰ মণিবক দুজনী দেখিছে ইমান আধাতে শেষ হৈ যোৱা যিটো বয়সত উপহাব লাগিছে সেইটো বয়সত বেলেগ কামত ব্যস্ত আছিল সেইদিনাখন সেই নগাঁৱৰ অনুষ্ঠানটোলৈ মণিবক লগত লৈ কেঁচা গ'ল আৰু মণিবই এনেও চাপৰ ধুনীয়াকৈ মুগাৰ মেখেলাখন পিন্ধাই দিলে ৰিহাৰ চাদৰ এখন আতি বান্ধি উশাহ ল'ব নোৱাৰাকৈ খোপাত কপৌ ফুল লগাই দিলে মানুহ এইজনী আৰু ইমান টানি তাই পিন্ধিছে সেইদিনা সঁচাকৈ উশাহ ল'ব পৰা নাই মইহে লৈ দিছোঁ তাৰপিছত ঘটনাটো আৰম্ভ হ'বহে কে চাই মঞ্চলৈ মণিবক এনেকৈ মানুহৰ মাজেদি আঙুলি এটা ধৰি এনেকৈ লৈ আহিছে কে চাৰ সম্বন্ধ ভাই দুজনমান আছিলে চিঞৰিলে বা কেকেটা ছোৱালী ডাঙৰে হ'ল সেই যে
নিজৰ ঘৈণীয়েকৰ ছোৱালী বুলি ক'লে সেই যে লাজ পালে আজিলৈকে মণিবক লগত লৈ নুফুৰেও কিন্তু এইবিলাক কথাত ইমান হাঁহাটো কিন্তু মই ভাল পোৱা নাই মোৰ গাত লাগিছে মানে যিমানে নহওক যিয়ে নহওক কিন্তু নিজৰ ঘৈণীজনী মানে নিজৰ গিৰিয়েকটোহে বুজি পায় এটা মোৰ মণিৰ লগত মই সংসাৰখন কৰিছে আপোনালোকে বিশ্বাস নকৰিব মই এটা কথা কওঁ দেই ঘৈণীয়েকৰ কপালে কিন্তু গিৰিয়েকৰ বহুত উন্নতি কৰে যিসকলে হৈছে তেওঁলোকে গম পাব হয়নে নহয় গিৰিয়েক ঘৈণীয়েক সেইকাৰণে মিলি থাকিব লাগে এই ডাঙৰ শক্তি ঘৰখনত আজি মণিৰ লগত মোৰ মণিক বিয়া পাতিছোঁ মই কনিষ্ঠবলৰ পৰা হাবিলদাৰ হৈছে এয়া কাৰ কপালত তাই নহয় জানো সেইখিনি মিলা প্ৰীতি লাগে মোৰ এতিয়া বহুত মতা মানুহ এইবিলাক ক'ব নাপায় ৰাজহুৱা স্থানত বহুত মতা মানুহ মোক লৈ জ্বলে অলপ মই জ্বলি কি হ'ব এতিয়া আমাৰ এতিয়া বিধাতাই লিখিয়ে দিছে দুইটাই যোৰা আৰু এতিয়া মানে জ্বলে কিয় জ্বলে মই জানো কাৰণ আমাৰ দুটাক দেখে ন মিলা প্ৰীতিটো দেখে আৰু খৰচ কমো আমাৰ দুইটাই খৰচ কম খৰচ বেছি নাই এতিয়া আপোনালোকে ধৰক মই ধৰি ল'লোঁ এতিয়া ইয়াতে কাইলৈ ভ্ৰাম্যমান থিয়েটাৰ আহিল গিৰিয়েক ঘৈণীয়েক আহালে মনৰ আনন্দত অকণমান কিমানো টেনশ্যনত ঘৰৰ জ্বালাত থাকিব নাটক এখন চাবলৈতো আনন্দৰ কাৰণে যায়েই তাত গৈ মই জানো আপোনালোকে দুটা টিকট কাটিব নিজৰটো ঘৈণীয়েকৰটো কাটি সোমাব আমাৰ সেইবিলাক ভেজাল নাই নহয় আমি এটাই আমাৰ এটা টিকটে কাটো তেওঁক আৰু সৰু ল'ৰা ছোৱালী ধৰে মোৰ কোচতে বহুৱাই নাটক চাওঁ এইবিলাক বহুত মতা মানুহ জ্বলে কিন্তু কপাল কোনে কাঢ়িলিব মোৰ এতিয়া বিহুটো আহিল এতিয়া আমিবোৰে দেখিছোঁ বিহুটো আহিল এইবিলাক মই আগতে মঞ্চত কৈছোঁ তথাপিও আজি কওঁ এতিয়া চাদৰ এখন লাগিল কিবা ৰিহা এখন লাগিল পাটৰ লাগিল মুগা লাগিল কিমান ফৰমাইজ থাকিব আমাৰ এতিয়া সেইবিলাক ভেজাল নাই না আপোনালোকে 2-3খনকৈ বিহুত চাদৰ লয় মাইকী মানুহৰ গিৰিয়েকৰ পৰা আমাৰ সেইবিলাক নাই মণিয়ে 2খনেই বিচাৰে প্ৰত্যেকবাৰে বিহু মই কিন্তু আনো এখন আনো আনি কাঠ এডালত ঘাপ মাৰি দিওঁ 2খন হৈ যাব ভেজাল নাই আমাৰ সংসাৰ মুঠতে ৰহু ৰমলা বিহু ভালে গ'লনে গৰু বিহু মানুহৰ বিহু আমাৰ মানুহৰ বিহু ঠিকেই গ'ল খালি ইহঁতৰ গৰু বিহুহে ঠিক নহ'ল আমাৰ বিহুৰ দিনাখনে বৰষুণ আৰু ইমান বেয়া লাগিছে এতিয়া আপোনালোকে মন কৰিছেনে আজিকালি কিবা ঘপকৈ বতাহ ধুমুহা ৰ'দো নোলায় মাজতে সেয়া মাটি ফুটি পানী ওলাইছে ইমান দীঘলীয়া ভূমিকম্প লকডাউন মহামাৰী কিবা এটা কিন্তু চেঞ্জ এটা হৈছে কিন্তু এইবাৰ মই আকৌ এটা প্ৰমাণ পালোঁ গৰু বিহুৰ দিনা আপোনালোকে মন কৰিছেনে নাজানো আপোনালোকৰ ফালে হৈছেনে আমাৰ ঘৰত যিজনী গৰু আছে গৰুজনী ধুনীয়াকৈ নোৱালোঁ মাহ হালধি দি নোৱাই পথাৰত চৰাবলৈ দিলোঁ সন্ধ্যা লৈ আহিলোঁ বোলো মাখিয়তী পাতে যিটো নিয়ম কোবাই পেলাই গোহালিত বান্ধি গৰুজনী মই টানিছোঁ যেন মই গৃহস্থ নহয় অপহৰণহে কৰিছোঁ নাহে নহয় মই ভাবিছোঁ এইবিলাক কি প্ৰাকৃতিক পৰিৱৰ্তন অমাত জন্তু ন একো প্ৰাকৃতিক পৰিৱৰ্তন নহয় এনেকুৱা কনজুচ মালিক থাকিলে গৰু ঘৰলৈ এনেও নাহে এতিয়া আমি সকলোৱে জানো গৰু বিহুৰ দিনাখন গৰুক কেনেকৈ নোৱায় মাহ হালধি হয়নে হালধি তেল দি পেলাই ধুনীয়াকৈ গৰুজনীক নোনোৱাই জানো নোৱায়নে কেকে চাই কেনেকৈ নোৱাইছে 50 গ্ৰাম শুকান হালধি গুড়া পেকেট এটা লৈ আহিছে সেইটো দি গৰুজনীক নোৱাইছে তাৰপিছত গৰু ঘৰত সোমাই মানে কওকচোন নহয় মিঠাতেলৰ যিটো দাম হৈছে আগৰ নিচিনাকৈ এতিয়া হালধিৰ লগত সানি পেলাই গৰু নোৱাব নোৱাৰে এইটো পেকেট হালধি আনি পেলাই মাৰি বিহুটো পালন কৰিছে এতিয়া মিঠাতেলৰ যিটো দাম হৈছে আমি আজিকালি ঘৰত বিশ্বাস নকৰোঁ আমি বইল খাওঁ আলহী আহিলেও বইল খাওঁ খালি দাঁতত মিঠাতেল দুটোপাল মাৰি লওঁ নেভাজো আমি দেৰগাঁৱত অনুষ্ঠান এটা কৰিছিলোঁ মাজতে ইয়াৰ আগত দেৰগাঁও অনুষ্ঠানটোত আমাৰ লগৰ ডাইৰেক্টৰ এজন ৰেঙনি এইবোৰ সঁচা কথা এটা কৈ থৈ যাওঁ এইবোৰ কেতিয়াবা শুনিব ক'ৰবাত আকৌ ক'ম তেওঁ মানে লগৰ খুৰাকজনৰ সৈতে আমাৰ শ্ব' চাব ফোন কৰিলে সময়ত ডাইৰেক্টৰজন আহিল এই খুৰাকজন নাহিল মই পাহৰিলোঁ আৰু শ্ব' ধান্দাত পিছদিনা খুৰাকজনে ফোন কৰিছে কৈছে সিদ্ধাৰ্থ কালি এনেকৈ তোমালোকৰ অনুষ্ঠানলৈ ওলায়ো আমি যাব নোৱাৰিলোঁ মই বোলো কি হ'ল খুৰা কৈছে এনেকৈ ছাগলী পোৱালি দুটা জগিল জানানে যোৱাৰ সময়তে এতিয়া কেনেকৈ এৰি থৈ যাবা নগ'লোঁ আৰু মই বোলো হ'ব দিয়ক খুৰা কেতিয়াবা লগ পাম তেতিয়া উল্টাই কৈছে নহয় আৰু এটা কথা শুনাচোন তোমালোকৰ অনুষ্ঠানটো চাবলৈ গ'লোঁ যাওঁতেহে ছাগলী পোৱালি দুটা জগিল মই যাব নোৱাৰিলোঁ তুমি বেয়া নাপাবা মই কিন্তু ছাগলী পোৱালি দুটাৰ নাম কে মোহনে ৰাখিলোঁ এতিয়া সেই ছাগলী পোৱালি মাত ওলাইছে কে মোহন ছাগলী ব্যৱহাৰে এতিয়া এনেকৈ মাতে আৰু চবতছে ডাঙৰ কথা ছাগলী পোৱালিকেইটা ক'লাই হৈছে আমি দুটা ক'লা যে ঈশ্বৰেকে কালাৰলৈকে দি পঠিয়াইছে একেলগে এনে ভাল নামটো জানেনে আমাৰ ভাল নাম এটাও আছে জোকোৱা নাম এটা আছে ভাল নামটো বহুতে নাজানে কিন্তু কে মাতে মোৰ ল'ৰাক স্কুলত সুধিছে সি মোক আহি কৈছে দিতা তোমাৰ কথা সুধিছে মই বোলো কি সুধিছে
কৈছে এই দিতাৰ নাম কি মই বোলো তুমি কি ক'লা কৈছে কে কে বুলি ক'লো দেই সিদ্ধাৰ্থ শৰ্মা বুলি কবি আকৌ কাইলৈ ক কে কে বুলি কৈ এতিয়া চব কে কে হৈ গৈছে ভাই আৰু দুজনী হয়নি বিশ্বাস ঘৰত এজনী মণি এজনী সংসাৰ মানে চলিছোঁ এটা টিপা এটা হেৰি নহয় চায়ে যে আহিছোঁ যে আপোনালোকৰ অইলৰ এইখিনি বোৱাৰী দুজনমান গোট খাই কিন্তু আপোনাৰ কথাহে কৈ আছে এই চাওক এইবিলাক এতিয়া মই ক'লে ভাবিব এইটো অলপ হেৰি নেকি অকণ পাতল নেকি মানুহটো একো নকওঁ কি কৈছে ভালকৈ একদম কৈছে কে কিবা বেমাৰ নেকি ইমান বেয়া দেখা হৈছে দেখাত আমাৰ কে চাই যে মণিপুৰৰ লগততো আগৰ পলুৱাইনা বিয়াখন দেখিলে পিছৰ বিয়াখন দেখিছে নাই চাইছেনে পিছৰ বিয়াখন এইখনতো বিয়া পাতিছেনে একেজনীকে আনাকে আনে খোৱাকে খুৱাই এইটো বা কথা হ'লে কওকচোন মাতাকে কেইটামান মানুহ মাতিছে আৰু থানা মানুহখিনিক মাতিছে সেই পইচাটো জানে আমাক মাংস খুৱাম বুলি আলু পিটিকা খোৱা মানুহে হয়নে 100টা শিয়াল মৰি কেকেচাৰ জন্ম সেই বিয়াখনত মই সেইকাৰণে গাইছিলোঁ এই গছৰে ডালতে পৰিছে জিগা আমাৰে কেকেচাৰৰ ছেকেণ্ড টাইম বিয়া আৰতি উৰিটো লাগে আইসকলৰ হয়নে দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে আচল পৰ্বটো ৰাতিহে চলি ৰাতিৰ বিয়াখনো কোনো দেখা নাই কলৰে তলতে ধৰিব ছাতি কমচে কম ছজনে নাপালে মাংস বাতি আধা চৰিয়া মাংস বিচনাৰ তলত মানুহ যোৱাৰ পাছতহে পৰিলে মনত বাৰু বেলেগৰ বিয়া নাম গাই উলি দি থাকিব নালাগে নিজৰখন পা চাই থাকোঁতে বয়স গৈ আছেগৈ বিয়াখন পাতিব লাগে দেউতাৰতো বয়স হৈছে ন বহুত দেউতাৰ বয়স হৈছে বোলো বিয়াখন পাতিব লাগে দেউতা বিয়া পতা বয়স হৈছে কোৰ হৈছে মানুহটো বয়স হৈছে ন বিয়াখন পাতিব লাগে ইয়াৰ মই লোকৰ ঘৰত বিয়া খাচী মাংস খাই থাকোঁতে গ'ল চা তোৰখনো পাত বয়স এনেকৈ ৰৈ নাথাকে নহয় বিয়া পাতিবলৈ কিবা গুলিয়াব নহয় না আমাৰ মানুহ হয় কওক মই মণিপুৰলৈ দিছোঁ আৰু মণিপুৰ ফোন নাম্বাৰটো দিব নেকি এইটো মই লৈছোঁ থেংক ইউ জয় হিন্দ থেংক ইউ দাদা মণিৰ প্ৰতি ইমান মৰম থেংক ইউ ফোন নাম্বাৰটো দিয়ক মই কৈ দিম দিয়ক থেংক ইউ চাওক দেখিছে বিশ্বাস নকৰে কিমান ভাল পায় মোৰ মানুহজনীক গোটেইজনী অহা হ'লে কি হ'লহেঁতেন আধাতে দেহি ইমান ফোন নম্বৰটো বিচাৰিছে ফোন নম্বৰটো মানে অকণ সেই দিগদাৰ পাওঁ আকৌ ফোন চোন কৰি থাকিব যে নাই নোৱাৰি কি কৈছে আগলৈ নাই পাছলৈ নাই ঘৈণী এজনী আৰু নহয় হেৰি দাদা মই ফোন নম্বৰটো নিদিওঁ মণিৰ হৈ মই অকণমান গগনাটোকে বজাই দিওঁনে মণি নামৰ থেংক ইউ আপুনি গগনা বজাব কি আপুনি গগনা বজাব কোন মানে কি বুজাইছ গগনা নাজানো নহয় আগতে দেখা নাই যে দেখুৱাব লগা পৰিস্থিতি হোৱা নাই আজি মণিক দিছে মণিক তেনেকৈ আগতে দিছে জানো কোনোবাই এইটো ধৰি দিয়কচোন এইটো দেখাই নাই দিয়ক ধন্যবাদ মণিৰ নামত অকণমান অকণমান এটা আশীৰ্বাদটো দিয়ক আপোনালোকে মানুহটো উঠাই চেঞ্জ কৰি পেলাব গগনাটো বজাই ল'ব লাগিব তাৰ চাপত ফিনিচিং হ'লেহে হাত চাপৰি পৰিব লাগে কেকেচাটো মই হাত ৰঙা কৰি পেলাব হাত চাপৰি বজা দিয়ক ৰেডি কি হ'ল চা গগনাটো প্ৰব্লেম আছে দাঁততে মাৰিছে গগনা প্ৰব্লেম নাই যাব নাজানে সেইটো উস্তাদি নামাৰিবি অলপ কৰিব দে ফিলটো আহি সেইটো কি চা বজাইছোঁ চেওটো বজাইছোঁ কিকাও আৰু কি ভুল গগনালৈ উস্তাদি নামাৰিবি এটা সময়ত আপোনালোকে বিশ্বাস নকৰিব আপোনাৰ 2001 মানৰ ঘটনা বিহু পাই গ'লি গগনা বনোৱা নহয় মাথা গৰম নহয় বিহু অনুষ্ঠান আছে
মানুহ গোটেই খাই গ'ল কমিটিৰ মানুহ আহি মোৰ ওচৰত মই ঠাইতে গছ আছিল আনি পেলাই জাতি বাঁহ এডাল আগটোতে গগনা বজাই দিলোঁ বোলো হে বজাও দে উস্তাদি বজা তই বজা বজা মই কিয় বজাম তই বজা ইমান দেখুৱাইছ যে জানাটো মানুহৰ আগত যে অপমান কৰিছ বজা নোৱাৰিলে চাবি কিন্তু তোৰ গালত বজাম মই কৃষ্ণ সহযোগ কৰিব দেই এইবিলাক বাহিৰত কাঁহী পাতি আহ ইয়াত গগনা বাদন কৰ নহয় নহয় কমিটিয়ে উঠাই আগত ঘুগুনি এপাতি খুৱাই দিলে চা দে বজা চেওঁটো জানতো জানো অঁ দে হে ওলোটাকে ল গগনাটো ওলোটাকে ল এই চব সুদা মূৰটোহে আহিল ভিতৰত চব খালী হৈ গ'ল এই আজি আহোঁতে যি ৰাস্তা বেয়া আধা ৰাস্তাৰ পৰা মূৰটো খুলি কেঁচা হাততে দি দিছোঁ